পালোহি বুলিতো ক'লোঁ, কিন্তু ক'ত পালোহি আপোনালোকক কোৱাই নাই নহয়। আমি আহিছোঁ গুৱাহাটীলৈ। আশা আছিলে এবাৰ গুৱাহাটী চহৰখন চোৱাৰ, গুৱাহাটীটো দূৰৰ কথা, কটন কলেজখনলৈ অহাৰ। আৰু ফাইনেলি এটা দিনৰ বাবে হ'লেও আমি কটন কলেজখনত থাকিব পাৰিছোঁ। আহিলৈ অলপ টাইম শুই ল'লোঁ, তাৰপাছত শুই উঠিয়ে ইমান ধুনীয়া আহিছিলে পৰিৱেশটো। তাৰপাছত আমি 8টামান বজাত গাহৰি মাংস দি ভাত খাই কলেজলৈ বুলি ওলালোঁ। কলেজখনৰ পৰিৱেশটো ইমান ধুনীয়া আছিলে, মানে তাত থাকি একদম মনটো ভাল লাগি গৈছিলে। ইমানেই ধুনীয়া পৰিৱেশ, মানে ভাষাৰে বুজাই ক'ব নোৱাৰি, তাত থাকিলেহে গম পায়, অনুভৱ কৰিব পৰা যায়। তাৰপাছত অনুষ্ঠানো আৰম্ভ হৈ গ'ল। আজি যিহেতু 17 তাৰিখ আৰু আজি হৈছে শিল্পী দিৱস, গতিকে তাত শিল্পী দিৱস উদযাপন কৰিছে। আমন্ত্ৰণ কৰি অনা ব্যক্তিসকলক সম্বৰ্ধনা জনালে আৰু তাৰপাছত তেওঁলোকে নিজৰ বক্তব্য দাঙি ধৰিলে। অনুষ্ঠানটো আৰু বেছি আকৰ্ষিত কৰিবলৈ আমন্ত্ৰণ কৰিছিলে চন্দন দাস দাদা।